Hello everyone, মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ কাৰণে মই লৈ আহিছো এটা ভাপত দিয়া পিঠাৰ অতি সহজ ৰেচিপি বলক তেন্তে পিঠাপিঠ মই কেনেকৈ বনাইছো তাকে আপোনালোকক দেখুৱাও বলক তেতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো পিঠাপিঠ বনাবৰ কাৰণে এখিনি লৈছো চাউল আৰু চাউলখিনি তেতিয়া ইয়া পানী দি লৈছো চাউলখিনি এতিয়া অলপ সময় কাৰণে তিয়াই ৰাখিম আৰু আধা ঘণ্টা মান সময় তিয়াই ৰখাৰ পিছত এতিয়া চাউলখিনি টুকি ললো আৰু লৈছো অলমান ইফালে নাৰিকল কাটি সৰু সৰুকৈ কাটি লৈছো আৰু এতিয়া চাউল আৰু নাৰিকল দুইখিনিকে মিক্সিত পিছি লওঁ এফালে ইয়া মোৰ পিঠাগুৰি আৰু নাৰিকল দুইখিনি পিছি হৈ গল আৰু এতিয়া এফালে পেনখন উঠাই লৈছো পিঠাপিঠ বনাবৰ কাৰণে পুৰ ৰেডি কৰিব লাগিব আৰু পুৰখিনি ৰেডি কৰিবৰ কাৰণে ইয়া পেনখন উঠাই লৈছো আৰু লৈছো এটা চাখুৱা কাপেৰে 1 কাপ লৈছো নাৰিকল ৰুকি থোৱা নাৰিকলখিনি আৰু এতিয়া সেই একেটা কাপেৰে আধা কাপ লৈছো গুৰ এতিয়া গুৰ আৰু নাৰিকল দুইখিনিকে অলপ সময় কাৰণে ভাজিব লাগিব নাৰিকল আৰু গুৰখিনি এয়া মোৰ ভাজি হৈ গৈছে আৰু এইখিনি এতিয়া কাঢ়ি ললো আৰু এতিয়া এইফালে লৈছো এটা বল আৰু ইয়াত এতিয়া চাখুৱা একেটা কাপেৰে 1.5 কাপ লৈছো পিঠাগুৰি ইয়াত এতিয়া অকণমান দিছো নিমখ পিঠা কিমান বনাই সেই হিচাপত আপোনালোকে পিঠাগুৰি ল'ব আৰু এইফালে ইয়া লৈছো এতিয়া উতলা গৰম পানী গোটেইখিনি একেবাৰতে নহয় অলপ অলপকৈ দিব লাগিব আৰু এনেকৈ এতিয়া পানীখিনি গৰম হৈ থকাৰ কাৰণে মই চামুচেৰে এনেকৈ লৰাই লৈছো আটা মৰা নিচিনাকৈ মাৰিব লাগিব হাতেৰে নাখানিলে আসলতে আন্তাজটো পোৱা নহয় এতিয়া এনেকৈ হাতেৰে খানি লৈছো এনেকৈ হাতেৰে ধুনীয়াকৈ আটা খনা নিচিনাকৈ খানি ল'ব লাগিব এইখিনি মোৰ এতিয়া হৈ গল ইমানটো জোখত ৰাখিলেই হ'ব এনেকৈ এতিয়া কম কমকে লৈ সৰু সৰু বল বনাই ল'ব লাগিব আৰু এনেকৈ বনাব লাগিব ইয়া মোৰ দুটা ৰেডি কৰি হল আৰু এতিয়া আপোনালোকক এটা ৰেডি কৰি দেখুৱাই আছো এয়া অকণমান লৈছো পিঠাগুৰি আৰু এটো গোল কৰি লৈছো আৰু এতিয়া আঙুলিৰে এনেকৈ প্ৰেছ কৰি কৰি বহল কৰি ল'ব লাগিব এনেকৈ বহল কৰি লোৱাৰ পিছত এতিয়া ভাজি থোৱা পুৰখিনি অকমান লৈ মাজত দি ল'ব লাগিব আৰু এতিয়া পুৰখিনি দি লোৱাৰ পিছত দুইটা সাইড এনেকৈ আঙুলি কেইটাৰে ধুনীয়াকৈ প্ৰেছ কৰি বন্ধ কৰি দিব লাগিব ভালকৈ বন্ধ কৰি দিব লাগিব নহলে যাতে ওলাই না যায় আৰু এই দেখা পাইছে এইটো মোৰ ৰেডি কৰি হল এই কেটা পিঠা মই এতিয়া ৰেডি কৰি ললো আৰু এতিয়া পিঠা কেটা ভাপত দিবৰ কাৰণে ইফালে সস এটাত পানী গৰম কৰি ৰাখিছো আৰু এতিয়া লৈছো এটা এনেকুৱা ফুটা থকা খৰাহিটো এতিয়া সসটোৰ ওপৰত এনেকৈ দি দিব লাগিব চাব লাগিব যাতে পানীখিনি খৰাহিটোৰ ভিতৰলৈ সোমাব নোৱাৰে আৰু এতিয়া এনেকৈ সসটোৰ ওপৰত খৰাহিটো দি লৈছো এতিয়া বনাই থোৱা পিঠা কেইটা এটা এটাকৈ খৰাহিটোৰ ওপৰত দি দিম গোটেইকেইটা পিঠা দি লোৱাৰ পিছত এনেকৈ ঢাকনি মাৰি ৰাখিব লাগিব 15 মিনিট মানৰ কাৰণে আৰু মোৰ 15 মিনিট মান হৈ যোৱাৰ পিছত মই এতিয়া ইয়া চাইছো
আৰু দেখা পাইছে পিঠাগিটাৰ কালাৰটো সলনি হৈছে মানে পিঠাগিটা ভালকৈ সিজি উঠিছে আৰু মই এতিয়া এইগিটা উলিয়াই লওঁ আৰু বাকি থকা কেইটাও এনেকৈয়ে বনাই লওঁ গোটেইগিটা গোটেইগিটা পিঠা মোৰ বনাই হৈ গ'ল আৰু এতিয়া গৰমে গৰমে গধূলাৰ চাহ কাপৰ সৈতে আমি খাবলৈ লৈছো আশা কৰিছো ভিডিওটো চাই ভাল পালে পিঠাবিধ বনাবলৈ তেনে সহজ বস্তু কম লাগে আপোনালোকেও আশা কৰিছো এবাৰ বনাই চাব আৰু যদিহে মোৰ ভিডিওটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিওৰ সৈতে আকৌ আহি আছো তেন্তে আজিলৈ আহিছো বাই বাই